ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ অন্য এটা পাঠ নতুন সামাজিক আন্দোলনৰ উত্থানৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্ন, কোন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল? তেতিয়া তোমালোকে লিখিবা যে উত্তৰাখণ্ডত চিপকো আন্দোলন আৰম্ভ হৈছিল। আৰু এই চিপকো আন্দোলন আছিল পৰিৱেশ ৰক্ষাৰ বাবে এক গঢ়ি তোলা আন্দোলন। বুজি পাইছা? তো দ্বিতীয় কুৱেশ্যন হ'ব পাৰে বা ছেকেণ্ড কুৱেশ্যন হ'ব পাৰে যে নামদেউ ঠাচাল কোন আছিল? নামদেউ ঠাচাল এগৰাকী মাৰাঠী বিপ্লৱী কবি আছিল। তৃতীয়তে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে বা তাৰপিছত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে কৃষকসকলৰ যিকোনো এটা সংগঠনৰ নাম লিখা। কৃষকসকলৰ যিকোনো এটা সংগঠনৰ নাম হ'ল ভাৰতীয় কৃষক সংঘ। তাৰ পাছতে প্ৰশ্ন হ'ব পাৰে যে NFFৰ সম্পূৰ্ণ ৰূপটো লিখা, নেশ্যনেল ফিছ ৱৰ্কাৰ ফৰাম। পিছত প্ৰশ্ন হ'ব পাৰে যে সুৰা বিৰোধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল? সুৰা বিৰোধী আন্দোলন অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হৈছিল। তাৰপিছত এটা প্ৰশ্ন হ'ব পাৰে, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় পৰীক্ষাত তোমালোকৰ আহিয়ে থাকে, মনত ৰাখিবা যে নৰ্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম কি আছিল? নৰ্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম আছিল মেধা পাটকাৰ। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে MKSSৰ সম্পূৰ্ণ ৰূপটো লিখা। MKSৰ সম্পূৰ্ণ ৰূপটো হৈছে মজদুৰ কিষাণ শক্তি সংগঠন। তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে দলিত পেন্থাৰৰ আদৰ্শ কি আছিল? দলিত পেন্থাৰৰ আদৰ্শ আছিল সমাজৰ পৰা জাতি প্ৰথাৰ নীতি আঁতৰ কৰা। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল বা এগৰাকী নেতাৰ নাম লিখা। তেতিয়া লিখিবা মহেন্দ্ৰ সিং টিকাইট। প্ৰশ্ন হ'ব পাৰে যে চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য হ'ল গছ কটা বন্ধ কৰি পাৰিপাৰ্শ্বিকতা আন্দোলন গঢ়ি তোলা। অৰ্থাৎ এই চিপকো আন্দোলনে পৰিৱেশ ৰক্ষাৰ কাৰণে গঢ়ি তোলা এক বৃহৎ পৰিৱেশীয় আন্দোলন আছিল। তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে কোনটো সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলন সূচনা কৰিছিল? তোমালোকে লিখিবা যে মজদুৰ কিষাণ শক্তি সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলনৰ সূচনা কৰিছিল। তাৰপিছত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ৰাজনৈতিক পৰিক্ৰমাত মহিলাৰ বাবে সংৰক্ষণৰ অনুমোদন কোনটো সংগঠনে দিছিল? তোমালোকে লিখিবা যে ৰাজনৈতিক পৰিক্ৰমাত মহিলাৰ বাবে সংৰক্ষণৰ অনুমোদন 73 আৰু 74তম সংগঠনে দিছিল, অৰ্থাৎ 73 আৰু 74তম সংগঠনে দিছিল। আৰু যিটো 73তম সংশোধনী এইটোত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে আৰু 74তম সংশোধনীত মিউনিচিপালিটিৰ বিষয়ে উল্লেখ আছে। বুজি পাইছা? তাৰপিছত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে কোন বছৰত সৰ্বভাৰতীয় কিষাণ সভা স্থাপন কৰা হৈছিল? তোমালোকে লিখিবা যে 1980 চনত সৰ্বভাৰতীয় কিষাণ সভা স্থাপন কৰা হৈছিল। তাৰ পাছত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে চৰ্দাৰ সৰোবৰ প্ৰকল্প কি? চৰ্দাৰ সৰোবৰ প্ৰকল্প হ'ল নৰ্মদা নদী আৰু সহযোগী উপনদীসমূহৰ ওপৰত বা ইয়াৰ ভিত্তিত নিৰ্মাণ কৰিবলগীয়া হোৱা এক বহুমুখী প্ৰকল্প। এই চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ জৰিয়তেই বৃহৎ জলবিদ্যুৎ উৎপাদন কৰাৰ বাবে আঁচনি তৈয়াৰ কৰিছিল। তাৰপিছত প্ৰশ্ন হ'ব পাৰে, এইটো কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে, মনত ৰাখিবা যে নৰ্মদা বচাও আন্দোলন কি? নৰ্মদা বচাও আন্দোলন হ'ল দক্ষিণ ভাৰতৰ নৰ্মদা নদীৰ ওপৰত সংস্থাপন কৰিবলৈ আঁচনি গ্ৰহণ কৰা বহুমুখী বান্ধৰ বিৰুদ্ধে সাধাৰণ জনসাধাৰণৰ দ্বাৰা গঢ়ি উঠা এক আন্দোলন। নৰ্মদা নদীৰ বহুমুখী বান্ধৰ বাবে সংঘটিত হ'ব পৰা ভয়ানক ক্ষতি বা ভয়ানক ক্ষয়ক্ষতি আৰু সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই আন্দোলনৰ